আহা ইয়া আহা তাক মানে বেজি দি আনিলে ন তাক বেজি দিয়াৰ লগে লগে পুৰা আজি সেইকাৰণে কান্দি আছে বিষাইছে গুড মৰ্নিং এতিয়া আকৌ গুড মৰ্নিঙো হৈ থকা নাই 12 বাজিলে তো 12 বজাত মই উঠিছোঁ আৰু এইয়া বেটাটোক চাওকচোন আমি য'ত আছোঁ মানে দাদাহঁতৰ এইটো পোৱালিটো কি চাই আছা তুমি এইটো চোৱা এইটো দেখিছা না এইটো দেখিছা সি মাজে মাজে কথা কয় মানে তাৰ ভাষাত কথা কয় আমিও বুজি নাপাওঁ আপোনালোকেও বুজি নাপায় হয়নে 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 কৈ দিয়া কৈ দিয়া কৈ দিয়া তো সকলোকে স্বাগতম জনাইছোঁ আজি নতুন ভিডিঅ'টোলৈ আজি আমাৰ ইয়াতে বিদায় নিশা আৰু অহাকাইলৈৰ পৰা আমি গৈ আছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাকৈজানালৈ হয়নে তো অহাকাইলৈৰ পৰা আমি গৈ আছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাকৈজানালৈ 12, 13, 14 ডিচেম্বৰ তো লগ পাম সকলোকে আৰু আজি বিদায় নিশাৰ দিনটো কেনেকৈ কটাও ৰুমটো ক'ত আছোঁ ভালকৈতো দেখুৱাই নাই আপোনালোকক তো গোটেইখিনি দেখুৱাম বলক শেষলৈকে চাই দেখুৱাই পূৰা মুখখন মেলি চাই আছে বদমাছটো মুখখন মেলি চাই আছে হয় দা শুনা এই ভকুলো এই ভকু এই ভবলো এই ভবলো আৰু আজি হেনো ধলাগাঁৱত ইয়াত বহুত ডাঙৰ এখন বজাৰ হয় সেই বজাৰত যাম এবাৰ ঘূৰি ফুৰি আহোঁ আপোনালোকক দেখুৱাওক আৰু মই মানে গমটো পাইছে যোৱাটো পেণ্ডেলত মই দাঢ়িখিনি কাটিম বুলি 3 দিনত 9 বাৰমান গৈছোঁ মানে একদিনত 3 বাৰকৈ গৈছোঁ দোকানখনত 9 বাৰমান গৈছোঁ 3 দিনত যেইবাৰে যাওঁ সেইবাৰে কেৱল লাইন পাতিব লাগে ইমানেই মানুহ আৰু এখনে চেলুন পালোঁ তাত আৰু ওচৰে পাজৰে দেখা নাপালোঁ যদি আছে দেখা নাপালোঁ তো ইয়াত যাওঁ ফোন কৰি কিনে যাম ইয়াত চেলুন এখন আছে মই ধুনীয়াকৈ এটা কাটি দিম বলক আৰু আজি ধুনুৰ লগত 3টা বেছি দিব তোমাক 3টা বেছি দিব আজি 3টা বেছি দিব বেছি দিব আৰু ইয়াৰ ৰাতিপুৱা চাহ খাব লৈছোঁ আমি চাহটো খাই এতিয়া অকণমান বাহিৰলৈ ওলাই দিম আৰু এনেকৈ মই ওলাই আহিলোঁ দোকানখনলৈ চুলি কাটিবলৈ আৰু ইয়াত বাহিৰৰ পেণ্ডেলৰ সন্মুখতে পূৰা বজাৰ বহিছে গাইছ যদি সময় পাওঁ মই বজাৰখন এপাক দেখুৱাম প্ৰথমতে চুলি দাড়িখিনি কাটি লওঁ আৰু দিনটো মই দেখুৱাই আছোঁ চুলি দাড়ি কাটি আকৌ গা পা ধুই পেণ্ডেলত ভাত খাব লাগিব তাৰপিছত মানে মুঠতে আজি বিদায় নিশাৰ দিনটো ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু ধুনীয়াকৈ দাড়ি চুলি কাটি ল'লোঁ ময়ো লৈ ভাত পানী খাই আহিলোঁ একেবাৰে পেণ্ডেলত ছোৱালী কি বজাৰ কৰিলা মই আমি যে আছোঁ বাবুটোৰ কাৰণে কাপোৰ একযোৰ ল'লোঁ খাই আহিলোঁ আৰু সেই ল'লোঁ বেলেগ আমাৰ কাৰণে এইয়া কিবা পেণ্ট লৈছে লং পেণ্ট দুটা তাৰপিছত তাই নাই কিবা কিবি ল'লে আৰু গৈ আছোঁ এতিয়া ৰুমত আজি আমাৰ লাষ্ট নাইট যিহেতু ভিডিঅ'টো এনেকৈ বনাই গৈ আছোঁ আৰু যোৱাকালি বহুত মানুহ হৈছে গাইছ চাওকচোন এবাৰ দৰ্শকখিনি কিমান মানুহ হৈছে যোৱাকালি কুঁৱলী চাওক গাইছ কুঁৱলী তাপত একো দেখাই নাপায় আৰু ইমান দৰ্শক হৈছে কুঁৱলী চাওক এয়া আমাৰ কলপতা আমি ৰাজমুকুটত একলগত মানে ৰাজমুকুট থিয়েটাৰ কৰোঁতে দাদাৰ ওচৰত আছিলোঁ কালি পুখুৰী না অঁ চৰি মূলাগাঁও তো কেনেকুৱা পালে নাটক চাই কিনে মজা লাগছে একদম কি ক'ম আৰু লগত দাদা আছে নামটো কৈ দিয়ক নামটো মোৰ নাম তিৰক সিংহ আৰু এইফালে এজন দাদাৰ নামটো কৈ দিয়ক আপোনাৰ মনত সিংহ আৰু কলপতা আকৌ কেতিয়া লগ পাম আমি কাকৈজানাত 12 তাৰিখ আছে কাইলৈ পৰহি পাই আছোঁ কাকৈজানাত যাম ভাল লাগছে বহুত ভাইক লগ পাইছোঁ ওচৰত আহিছে এইকেইদিন চাব আহিলোঁ বহুত ঠাণ্ডা দিছে কিন্তু নাটকটো ভালে দিছে মজা বঢ়িয়া আকৌ লগ পাম ন ঠিক আছে দাদা এৰিছোঁ আৰু দেখিলে নহয় গাইছ এয়াই আছিলে যোৱাকালিৰ দৰ্শক আৰু এতিয়া আমি ভাত পানী খাই ছোৱালী আৰু মই দুটাই গৈ আছোঁ ৰুমলৈ যিহেতু বিদায় নিশাৰ ভিডিঅ'টো মই একেবাৰে শ্ব' আৰম্ভ হোৱালৈকে বনাই গৈ আছোঁ বলক আৰু ইয়াতে আমি আছোঁ এই যে ইটাখিনি থোৱাই আছে তাত তুমি অঁকা দিছো কি তুমি অঁকা দিছো এইফালে চা কিয় কান্দিছা কোনে আহা মই ল'ম আহা কি ল'ব লাগে তাক চাহ এটা তুমি অঁকা দিছো লেতেৰা কৰছ তুমি বেটা তুমি তোমাক এইকাৰণে নলয় লেতেৰা কৰিছে তাৰপিছত মোৰ গাটো ধুই আহোঁ আৰু ইয়াতে আমি আছোঁ হা
ইয়াত না এতিয়া নহয় তাক গা ধুৱাব এতিয়া এইটো চোৱাহি এইটো দৌৰিলে এইফালে আহা এয়া ভণ্টি এনো মোৰ ভিডিঅ' চাই থাকে নামটো কৈ দিয়া তোমাৰ কৈ দিয়া লাষ্ট কৈছা এতিয়া কোৱা নামটো কৈ দিয়া থিয়েটাৰ চাইছা না দেহা থিয়েটাৰ চাইছা না মাইনা কেনেকুৱা লাগিছে ক'ত ঘৰটো কোনফালে তোমালোকৰ এয়া নামটো কৈ দিয়া এতিয়া ধুনীয়াকৈ নামটো কৈ দিয়া ভাস্বতী সিংহা স্কুলত যোৱা নে তো গা পা ধুই আজৰি হৈ গ'লোঁ আৰু আমাৰ ছোৱালী ইয়াতে বহিছে কিয় বহিছা এনেকৈ তুমি হা এই পোৱালিটোক কাপোৰযোৰ দিলা সি এটা কাম কৰিবা সি যেতিয়া টোপনিৰ পৰা উঠিব তাক ধুনীয়াকৈ যি কাপোৰ পিন্ধি আছে সেইটো খুলি আমি দিয়াযোৰ পিন্ধাই দিবা ধুনীয়াকৈ দেই আৰু এইটো ভাত খাই আহিলোঁ আকৌ বৈ পেলাই ভাত বনাইছে আমাৰ কাৰণে হা অকণমান খাই দিব লাগিব নহয় জানো নহ'লে বেয়া পাব তাক মানে বেজি দি আনিলে ন তাক বেজি দিয়াৰ লগে লগে পূৰা আজি সেইকাৰণে কান্দি আছে বিষাইছে দে হা বিষাইছে বেজি দিছে তোমাৰ আৰু এই কাপোৰযোৰা মই আনিছিলোঁ অলপ আগতে এতিয়া পিন্ধাই দিলোঁ ধুনীয়াকৈ হৈছে আকৌ একবাৰ অকণমান দাঙি দিয়াছোঁ তাক অকণমান দাঙি দিয়া তাক বিষাইছে ভালকৈ লাহে লাহে ল'বা এইয়া ভাল লাগিছে নে গাইজ কমেণ্ট কৰিবচোন এইয়া শুনো সি মানে কি চাইছে গম পায়নে এই ইহঁতে খেলি আছে নহয় ইহঁতক চাই আছে ইহঁতে খেলি আছে যে ইহঁতক চাই আছে এই এটা চাওঁ বিষাইছে তোমাৰ হয়নে তাক পূৰা বেজি দিলেতো গম পায় না কেনেকুৱা বিষায় পূৰা বিষত থাকিব নোৱাৰি পূৰা চিঞৰ বাখৰ কৰি আছে কান্দি আছে আৰু মই চাই আছোঁ পুষ্পাটো কালি ৰাতি 1 ঘণ্টা চাইছোঁ আৰু এতিয়া বিচনাত পৰি কিনে এতিয়া লগাম পুষ্পাটো লগ পাইছোঁ আপোনালোকক ৰ'ব চোৱা কি তাক লাইটটো লাগে আৰু এতিয়া সন্ধিয়া হৈ গ'ল মানে 6:30 এতিয়া ওলাই পেণ্ডেললৈকে যাওঁ আৰু পেণ্ডেলৰ পৰিৱেশটো আপোনালোকক দেখুৱাম শ্ব' আৰম্ভ হোৱাৰ লগে লগে মই ভিডিঅ'টো শেষ কৰি দিম নাজানো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে যিহেতু ক'তো ওলাব পৰা নাই ঘূৰিব পৰা নাই বা সময় সুবিধা ঠিক তেনেকৈ মিলা নাই তো একদম বেয়া নাপাব মই ভিডিঅ'টো যদি ভালকৈ বনাব পৰা নাই আৰু যদি আপোনালোকৰ দৃষ্টিত যদি মোৰ ভিডিঅ'টো ভাল আছে তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাই দিব পেজটো ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আহ্বায়ক কমিটি সদস্যসকলক আমি থিয়েটাৰ কমিটিৰ অভিনেতা তথা মুকলিসকলক আমি মঞ্চত হাজৰিকাৰ কাৰণে আহ্বান জনাইছোঁ নমস্কাৰ জনাইছোঁ আমি ধলাগাঁও বজাৰত ধলাগাঁও নৱভাস্কৰ সমূহীয়া উন্নয়ন কেন্দ্ৰৰ সৌজন্যত নাম মঞ্চস্থ কৰাৰ আগে আগে আমি এটি অনুষ্ঠীয়া সংগঠনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আজিৰ এই সংগঠনা অনুষ্ঠানত উপস্থিত থকা ধলাগাঁও ৰাজটিলক থিয়েটাৰ আহ্বায়ক কমিটিৰ সন্মানীয় সাধাৰণ সম্পাদক সঞ্জীৱ অধিকাৰী নামৰীয়া কমিটিৰ সন্মানীয় উপসভাপতি জিতেশ পাঠক ডাঙৰীয়া প্ৰমুখ্যে শম্বৰ বৰ্মন ডাঙৰীয়া থিয়েটাৰ আহ্বায়ক কমিটিৰ উপদেষ্টা উপেন বৰ্মন ডাঙৰীয়া বিপুল নাথ ডাঙৰীয়া ধীৰেশ চন্দ্ৰ পাঠক দৰ্শকসকল আমি সকলোলৈ আমাৰ আহ্বায়ক
কমিটিৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহ্বান জনাইছোঁ আৰু ৰাইজক আমি ডাঙৰকৈ হাততালি কাৰণে আহ্বান জনাইছোঁ। আমাৰ গাঁৱৰ আমি সম্বোধন জনাইছোঁ। বিকাশ চন্দ্ৰ মাধৱ ধন্যবাদ। সম্বোধন জনাব। আমি এইখন থিয়েটাৰ যাৰ কাৰণে চাবলৈ সক্ষম হৈছোঁ, নাম উপভোগ কৰিব লৈছোঁ। আমাৰ আহ্বায়ক কমিটি সন্মানীয় সাধাৰণ সম্পাদক মাননীয় সঞ্জীৱ অধিকাৰী ডাঙৰীয়া, আমি সঞ্জীৱ অধিকাৰী ডাঙৰীয়াক সম্বোধন জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আমি সামন্তিক ৰাজ্যৰে সকলো ৰাইজৰ পৰা হাত চাপৰি যাওঁ। আৰু আনফালে নাটক আৰম্ভ হ'ল আৰু মোৰ ভিডিঅ' শেষ কৰিব সময় হৈ গ'ল। কাইলৈ এটা জাৰ্ণি ভিডিঅ'লৈ মই আকৌ আহিম প্ৰাঞ্জিত ধন। আজিলৈ বাই বাই। যিসকলে ফ'ল' কৰা নাই জল্দি জল্দি ফ'ল' কৰক আৰু ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট কৰি জনাব পাৰিছে। আৰু যিসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আজি আমাৰ ইয়াত বিদায় নিশাৰ নাটক এতিয়া আৰম্ভ হ'ব। নাটকৰ ক্লিপ দেখুৱাব পাৰোঁ কিন্তু মই টাইমেই নাপাওঁ একেবাৰে গান নাচাৰ পৰাই চিনৰ পৰাই। তো বাই বাই, লগ পাম অহাকালি নতুন এটা ভিডিঅ'।